हेलो गाइस अन्यता भिडिओले সকলোকে স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু হাতত কি দেখিছানে পাপৰ আজি একদম পাপৰ লৈ ভিডিওটো আৰম্ভ কৰিছো মানে এতিয়া ভাত খাম মায়ে মোক কৈছে যে মানে এইফালে জুই যে জ্বলি আছে ইয়াত মানে পাপৰ কিখন মোক ধুনিয়াকে পুৰি আনিবলৈ দিছে আৰু আপোনালোকে এনেকে জুইত সেকা পাপৰ খাই ভাল পায় নে এনেকে তেলত দি খাই ভাল পায় মই কিন্তু তেলতহে খাই ভাল পাওঁ দেই এনেকে খোৱাতকে কিন্তু আমাৰ মাহঁতে আকৌ এনেকে হেকি পেলাহে খাই ভাল পায় সেইবাবে এয়া হেকি দিছো এয়া দেখিছেনে একদম বহুত ঠাণ্ডা একদম হাত কপি আছে আজি আৰু যে সোনকালে ভাতটা খাই লও আৰু আজি ভাতৰ লগত কি আছে দেখাইছো ৰব এইফালে মিক্স সবজি এখন আছে আৰু এইফালে মাছ এনেকে মাছৰ মুৰা আলু পিয়াজ পাত এনেকে বনাইছিলে আৰু এইফালে পাপৰ এনেকে আৰু ভাতকেইটা খাই লওঁ ৰব ভিতৰত একদম ভাত খাব নোৱাৰে দেই আজি একদম জুইচলৈ লৈ যাওঁ এয়া ভাত লৈ আনিছো আৰু জুইচত বহি বহি খাওঁ নহলে আজি নোৱাৰিছো আৰু দেই বহুত ঠাণ্ডা এইফালে জুই জ্বলি আছে আৰু জুইচৰতে মই ভাতকেইটা খাই লওঁ এয়া ভাতকেইটা বাহি আনিছো খাই লওঁ ভাত খাই কৰি হৈ গ'ল আৰু মোৰ লগত আছে কোন দেখিছেনে এয়া মিঠু দেই মিঠু আৰু জলপানৰ বাবে মায়ে চাউলখিনি ধুনিয়াকে ৰাতিপুৱা এয়া ৰ'দত ধুই কৰিয়া মেলি দিছে এইফালে পানীটো টুকি আছে শুকালে বাৰু চাউল আৰু মোৰ যদি আগৰ ব্লগত চাইছিল আপোনালোকে মোৰ আমাৰ ঘৰৰ ঢেঁকী শালখন দেখিছিলে এইখন আৰু ইয়াতে আজি আমি জলপানখিনি খুন্দিম আৰু এইফালে মায়ে কেৰাহী পাতি দিছে জুইত যিহেতু আমি কৰাই গুড়ি খুন্দিবৰ কাৰণে এইফালে মায়ে ধুনিয়াকে চাউলখিনি ভাজি যাব আৰু এইফালে মই খুন্দি যাম তেতে চাই থাকক ভিডিওটো আৰু আমাৰ জলপান খুনাৰ পৰ্ব আৰম্ভ হৈয়ে গ'ল এইফালে দেখিছেনে কেৰাহীত চাউল দি দিলে ইয়াক কি ধুনিয়াকে ফুটি আছে আৰু ইমান ভাল লাগে নহয় আৰু এনেকে খুন্দি দিলে জলপান হৈ যায় আৰু এনেকে নুখুন্দাকেও আমি আগতে চাহৰ লগত খাওঁ কোনে কোনে খায় বাৰু জনাবচোন এয়া আৰু মই এইফালে খুন্দিম আৰু এইফালে আমাৰ মিঠুৱে কি কৰি আছে চাওকচোন এইয়া সি চাই আছে আমি যে এয়া জলপান খুন্দি আছোঁ সি চাই আছে আৰু ৰখি মিঠু নাই সি নামাতে সি মানে একদম এইফালে মায়ে জলপান যে ভাজি আছে সি একদম পূৰা ৰ লাগি চাই আছে দেখিছেনে কেনেকৈ চাই আছে এইটো এয়া চাউলখিনি ভাজি হৈ গ'ল আৰু এয়া ঢেঁকীত দি দিছোঁ এতিয়া মায়ে খুন্দিব মানে মই খুন্দিম আপোনালোকক দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ আৰু ঢেঁকীৰ মাত শুনিলে একদম বিহু বিহু লাগি যায় নহয়নে এতিয়া মই ঢেঁকী দিম ৰ'ব আৰু মই ঢেঁকী দি আছোঁ এইফালে আইতা আহিছে এতিয়া আইতাই চালি যাব আৰু মায়ে ভাজি যাব আৰু আমাৰ বিহু এইবাৰ এনেকেই আৰু আপোনালোকৰ বিহু আয়োজন হৈছেনে নাই জনাবচোন আৰু এইফালে চালি চালি যাম নাচালেকেও খায় কিন্তু আমি চালি দিলে ভাল পাওঁ আৰু ভাল লাগে এয়া আৰু এইফালে মায়ে খুন্দি আনিছে এইখিনি বাকি দি লওঁ গৰমে গৰমে খুন্দিলে ভাল যিহেতু আৰু আমি আগতে এইখিনিয়ে চাহত দি খাওঁ বহুত ধুনীয়া লাগে দেখিছেনে আৰু এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ আহিছোঁ আৰু আমাৰ জলপান খুন্দি হৈ গ'ল আৰু এতিয়া চাহ বনাই আছোঁ চাহ অকণমান খাই লওঁ যিহেতু ৰাতিপুৱাই ভাত খোৱা ভোক লাগি গৈছেগৈ ধুনীয়াকৈ চাহ একাপ খাই লওঁ ৰ'ব আৰু একাপ চাহ ধুনীয়াকৈ একদম লৈ লৈছোঁ এয়া মিক্সাৰ এইটো ভাপত দিয়া পিঠা আৰু এইটো মুড়ি লাডু এতিয়া ধুনীয়াকৈ ৰ'দলৈ যাওঁ আৰু ৰ'দত চাহ একাপ খাই লওঁগৈ ৰ'দত বহি বহি চাহ একাপ খাই আছোঁ চব আধা আধা খাই থৈছোঁ দেই এইটো হৈছে ভাপত দিয়া পিঠা এইটো কিন্তু পিঠাগুড়ি দি বনোৱা নহয় এইটো ময়দা আৰু আটা দি মই ইয়াৰ ৰেচিপি দিম বাৰু বিহুত যেতিয়া বনাম আৰু এইটো মুড়ি লাডু এইটো কিন্তু ঘৰত বনোৱা নহয় কিনি অনা আৰু এয়া মগু মিক্সাৰ ভিতৰত এইটো মিক্সাৰ খাই ভাল পাওঁ আৰু এয়া চাহকাপ চাহ খোৱাৰ পাছতে এয়া টিউশ্যনৰ ল'ৰা ছোৱালীখিনি আহিল এইটো এটা বেটছ হয় ইয়াৰ পিছত আৰু এটা বেটছ আহিব এতিয়া মই জল্দি জল্দি টিউশ্যনখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাইছোঁ ৰ'ব
তাৰপিছত আকৌ ইহঁত দুটা আহিলে আৰু ইহঁত দুটাকো টিউশ্যন কৰি ল'লোঁ ফাইনেলি টিউশ্যন কৰি হৈ গ'ল আৰু 2টা বজাৰ পৰা এতিয়ালৈকে টিউশ্যন কৰিছোঁ একদম মূৰ চুৰ বিষাই গৈছে আৰু দেউতা জাষ্ট মানে বজাৰৰ পৰা আহি পাইছেহি যিহেতু আমাৰ শুক্ৰবাৰে ইয়াত বজাৰ বহে সেইবাবে বহুতো বজাৰ কৰি আনিছে এয়া দেখিছেনে এয়া হৈছে পিঁয়াজ পাত এয়া অমিতা আগতে আমাৰ ঘৰতে অমিতা গছ আছিল কিন্তু এতিয়া নাই সেইবাবে এয়া কিনি আনিছে আজি অমিতা খাম এইফালে মটৰ বিট গাজৰ বিলাহী ওলকবি মূলা এইবিলাক বহুত আছে আৰু ঔটেঙা আৰু এইটো মোৰ বহুত প্ৰিয় দেই কেপচিকাম কাৰ প্ৰিয় বাৰু জলকীয়া তাৰপিছত এইফালে অকণমান কমলা আৰু আঙুৰ আনিছিলে আৰু আপেলো আনিছিলে আপেলটো জানো ক'ত গ'ল বিচাৰি পোৱা নাই আপেলটো এইখিনি আৰু এনেকুৱা বজাৰবিলাক কেনেকৈ থৈ দিলে যে সেউজীয়া শাক পাচলিবিলাক ইমান ভাল লাগে নহয়নে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ ইমানেই বাই